হেল্ল' এভৰিৱান, মোৰ চেনেললৈ পুনৰবাৰ সকলোকে মই আদৰণি জনাইছোঁ। আজি মই কম সময়ত অতি সহজভাৱে ছাগলী মাংস কেনেকৈ কুকাৰত বনোৱা হয় তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। মই ছাগলী মাংস মানে খাহী মাংস লৈছোঁ। আপোনালোকে পাঠা মাংসও ল'ব পাৰে। তেল থকা খাহী মাংস হ'লে খাবলৈ বেছি সোৱাদ লগা হয়। এই ছাগলী মাংসৰ গ্ৰেভিখন বনাবলৈ মিহিকৈ কুটা 4টা পিঁয়াজ, এচামুচ গোটা জিৰা, এখিলা তেজপাত, অলপমান লং ইলাচি, দালচেনি, 2টা শুকান জলকীয়া, 3টা কেঁচা জলকীয়া, আদা নহৰু অলপমান, আৰু এয়া মই জালুক লৈছোঁ কেইটামান, আৰু কেপচিকাম, বিলাহী, এটা কেপচিকাম এটা বিলাহী লৈছোঁ মই এনেকৈ কাটি লৈছোঁ, আৰু 2টা আলু মই এনেকৈ কাটি লৈছোঁ। আৰু এয়া 300 গ্ৰাম ছাগলী মাংস মই চাফাকৈ ধুই লৈছোঁ। আদা, নহৰু, জালুক আৰু কেঁচা জলকীয়াখিনি খুন্দনাত মই খুন্দি লৈছোঁ। আপোনালোকে মিক্সিতো দিব পাৰে। কুকাৰত মই আন্দাজমতে তেল দিছোঁ। তেলখিনি গৰম হোৱাত মই এচিকুট চেনি দিছোঁ। চেনি দিলে মাংসৰ কালাৰটো খুবেই ধুনীয়া হয়। চেনিখিনি গলাৰ পিছত মই গোটা জিৰাখিনি দিছোঁ। জিৰাখিনি মই অলপ ফুটিবলৈ দিম। চাৰিৰ পৰা 5 ছেকেণ্ডৰ পিছত মই তেজপাত আৰু শুকান জলকীয়া দিছোঁ। গোটা মছলা আটাইখিনি দি এবাৰ লৰাই দিছোঁ। তিনিৰ পৰা 4 ছেকেণ্ডৰ পিছত মই পিঁয়াজখিনি দিছোঁ। আৰু কম জুইত পিঁয়াজখিনি ভাজি থাকিম। গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব। পিঁয়াজখিনি সোনকালে সিজিবলৈ মই এচিকুট নিমখ দিছোঁ। আটাইখিনি 2ৰ পৰা 3 মিনিট সময় ভাজি থাকিব লাগিব। আৰু এইখিনি অলপ ভাজ খাওঁতে মই ইয়াত খুন্দনাত গুড়ি কৰি থোৱা আদা, নহৰু, কেঁচা জলকীয়া, জালুকৰ গুড়িখিনি দিছোঁ। আৰু এনেকৈ অলপ লৰাই আছোঁ। দুই 3 মিনিটৰ পিছত কেপচিকাম আৰু বিলাহীখিনি দি দিছোঁ। আৰু আটাইখিনি লৰাই আছোঁ। কেইছেকেণ্ডমানৰ পিছত মই তাত দিছোঁ 2 চামুচ হালধিৰ গুড়ি, দুই চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, 2 চামুচ ধনিয়া পাউডাৰ, আৰু 1 চামুচ জিৰা পাউডাৰ। আটাইখিনি 2ৰ পৰা 3 মিনিট সময় ভাজি আছোঁ। যেতিয়া মছলাখিনি তেল এৰি দিছে তেতিয়া মই তাত মাংসখিনি ঢালি দিছোঁ আৰু আলুখিনিও দি দিছোঁ। আৰু আটাইখিনি মিক্স কৰিছোঁ। আৰু আটাইখিনি 4ৰ পৰা 5 মিনিট সময় মিডিয়াম জুইত ভাজি আছোঁ। 4-5 মিনিট ভাজাৰ পিছত এয়া মই গৰম পানী ঢালি দিছোঁ।
বেছি সময় ভাজা নাই মই, কাৰণ কুকাৰত দিলে হুইচেল মাৰিলে মাংসটো এনেও সিজিবই। পানী নিজৰ আন্দাজমতে দিব। এয়া মই কুকাৰৰ মুখনি বন্ধ কৰি 2টা চিটি দিছোঁ। কুকাৰৰ হাৱাটো যোৱাৰ পিছত কুকাৰৰ মুখনিখন খুলি দিছোঁ। এয়া আমাৰ একদম চিম্পল, ইজি, কম সময়ত বনাব পৰা ছাগলী মাংসৰ তৰকাৰীখন ৰেডি হৈ গৈছে। আপোনালোকেও বনাই এনেকৈ খাই চাবচোন, খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ।